আজি অসমত আমি দেখোঁ যে আমাৰ সংস্কৃতি আৰু ধৰ্মক লৈ মানুহসকল বহুত আৱেগিক। আমি শংকৰদেৱক লৈ গৌৰৱ কৰোঁ, আমি লাচিত বৰফুকনক লৈ গৌৰৱ কৰোঁ, কিন্তু তেওঁলোকৰ কৰ্ম সংস্কৃতি, যাক ইংৰাজীত কোৱা হয় ৱৰ্ক কালচাৰক আমি গ্ৰহণ কৰিছোঁনে? তিব্বতৰ লামাসকলে আধুনিকতাক ভয় কৰিছিল আৰু আজি আমি অসমত কিহক ভয় কৰোঁ? এবাৰ ভাবি চাওক, উত্তৰটো তাতেই পাব, সেইটোৱেই হৈছে পৰিশ্ৰম। কেইবছৰমান আগতে আমি অসমত নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ পাতিলোঁ। কোটি কোটি টকাৰ তাত খৰচ কৰা হ'ল। আমি ব্ৰহ্মপুত্ৰক পূজা কৰিলোঁ, আৰতি কৰিলোঁ। খুব সুন্দৰ কথা, ময়ো ভাল পাইছিলোঁ। কিন্তু এইখিনিতে এটা মোৰ প্ৰশ্ন হ'ল, নমামী পাতিলে ব্ৰহ্মপুত্ৰ শান্ত হ'লনে? পৰৱৰ্তী বছৰত বানপানী কমিলনে, নে বৰঞ্চ বাঢ়িলহে? আজি আপোনাৰ চহৰৰ বজাৰলৈ যাওক, শাক পাচলিৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰৰ নিৰ্মাণ কাৰ্যলৈকে সকলো কাম কাৰ হাতত আছে? 90% অৰ্থনীতি আমাৰ হাতত বৰ্তমানেও নাই।